নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ইউটিউব চেনেল বেছ ষ্টাডি হাবলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। চ' পলম নকৰি আজি খণ্ডটি আৰম্ভ কৰোৱা হওক। কুৱেশ্যন নম্বৰ 1ত সোধা হৈছে লাচিত দিৱস ইজ চেলিব্ৰেট অন। ইয়াতে সোধা হৈছে যে লাচিত দিৱস পালন কৰা হয় আৰু এই প্ৰশ্নটি তলত উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব 24 নৱেম্বৰ। 24 নৱেম্বৰৰ লাচিত দিৱস পালন কৰা হয়। তেখেতৰ জন্ম হৈছিল 24 নৱেম্বৰ 1622 চনৰ চৰাইদেউত আৰু মৃত্যু হয় 25 এপ্ৰিল 1672 চনৰ যোৰহাটত। তেখেতৰ পিতৃৰ নাম আছিল মোমাই তামুলী বৰুৱা। আহোম আৰু মোগলৰ মাজত 1671 চনৰ শৰাইঘাট যুদ্ধৰ আহোম সেনাৰ নেতৃত্ব লৈছিল লাচিত বৰফুকনে। মুভিং অন দ্য নেক্সট কুৱেশ্যন, হু ডাইৰেক্ট দ্য আছামিজ ফিল্ম শকুন্তলা। ইয়াতে সোধা হৈছে যে অসমীয়া চলচ্চিত্ৰ শকুন্তলা কোনে পৰিচালনা কৰিছিল বুলি সুধিছে আৰু এই প্ৰশ্নটিৰ তলত উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব ডক্টৰ ভূপেন হাজৰিকা। শকুন্তলা ডক্টৰ ভূপেন হাজৰিকাৰ পৰিচালিত অসমীয়া কথাছবিখনে মুক্তি পাইছিল 1961 চনত। মুভিং অন দ্য নেক্সট কুৱেশ্যন, হু এমংছ দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট আছামিজ ট্ৰেন্সলেটৰ অফ ৰামায়ণা। ইয়াতে সুধিছে নিম্নলিখিত কোনজনে ৰামায়ণৰ প্ৰথম অসমীয়ালৈ অনুবাদ কৰে বুলি সুধিছে আৰু এই প্ৰশ্নটি তলত উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব মাধৱ কন্দলী। মুভিং অন দ্য নেক্সট কুৱেশ্যন, হু ইজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন টু বি এৱাৰ্ড বাই দ্য সংগীত নাটক একাডেমি। ইয়াতে সুধিছে যে কোনগৰাকী অসমীয়া মহিলাই প্ৰথম সংগীত নাটক একাডেমি বঁটা লাভ কৰিছিল বুলি সুধিছে আৰু এই প্ৰশ্নটি তলত উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব প্ৰতিমা পাণ্ডে বৰুৱা। মুভিং অন দ্য নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য যোৰহাট সাৰ্বজনীন সভা ইন 1884। ইয়াতে সুধিছে যে 1884ত যোৰহাটত সাৰ্বজনীন সভা কোনে প্ৰতিষ্ঠা কৰিছিল বুলি সুধিছে আৰু এই প্ৰশ্নটি তলত উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব জগন্নাথ বৰুৱা। মুভিং অন দ্য নেক্সট কুৱেশ্যন, মহাত্মা গান্ধী ফাৰ্ষ্ট ভিজিট আছাম ইন দ্য ইয়াৰ। ইয়াতে সুধিছে মহাত্মা গান্ধী প্ৰথমবাৰ কেতিয়া অৰ্থাৎ কিমান চনত অসমলৈ আহিছিল বুলি সুধিছে আৰু এই প্ৰশ্নটি তলত উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব 1921। 1921 চনৰ প্ৰথমবাৰৰ বাবে মহাত্মা গান্ধী অসমলৈ আহিছিল। মহাত্মা গান্ধী 4বাৰ অসমলৈ আহিছিল। প্ৰথমবাৰ আহিছিল 1921 আৰু দ্বিতীয়বাৰ আহিছিল 1926 আৰু তৃতীয়বাৰ আহিছিল 1934 আৰু চতুৰ্থবাৰ আহিছিল 1946ত। মুভিং অন দ্য নেক্সট কুৱেশ্যন, দ্য টেৰিকোটা ইণ্ডাষ্ট্ৰি ইজ লোকেটেড ইন। ইয়াতে সুধিছে টেৰিকোটা ইণ্ডাষ্ট্ৰি ক'ত আছে বুলি সুধিছে আৰু এই প্ৰশ্নটি তলত উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব ধুবুৰী। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ফাইট এগেইনষ্ট ব্ৰিটিছ। ইয়াতে সুধিছে যে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰা প্ৰথমজন অসমীয়া কোন বুলি সুধিছে আৰু এই প্ৰশ্নটি তলত উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব গোমধৰ কোঁৱৰ। ব্ৰিটিছৰ শাসনৰ বিৰুদ্ধে 1828 চনৰ গোমধৰ কোঁৱৰে বিদ্ৰোহ ঘোষণা কৰিছিল। মুভিং অন দ্য নেক্সট কুৱেশ্যন, হু এমংছ দ্য ফলোয়িং ইজ দ্য লিডাৰ অফ 1857 ৰিভল্ভ ইন আছাম। ইয়াতে সুধিছে যে তলত উল্লেখ কৰা কোনজন লিডাৰে 1857 চনত বিদ্ৰোহৰ গুৰি ধৰিছিল বুলি সুধিছে আৰু এই প্ৰশ্নটি তলত উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব মণিৰাম দেৱান আৰু মণিৰাম দেৱান হৈছে অসমৰ প্ৰথমজন চাহ খেতিয়ক। মুভিং অন দ্য নেক্সট কুৱেশ্যন, আছাম ৱাজ ছেপাৰেট ফ্ৰম বেংগল এণ্ড ৱাজ পুট আণ্ডাৰ এ চিফ কমিশ্যনাৰ ইন দ্য ইয়াৰ। ইয়াতে সুধিছে যে অসমক বেংগলৰ পৰা কিমান চনত পৃথক কৰা হৈছিল বুলি সুধিছে আৰু এই প্ৰশ্নটি তলত উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব 1874। মুভিং অন দ্য নেক্সট কুৱেশ্যন, হুৱেন ৱাজ আছাম এছ'চিয়েশ্যন ফৰ্ম। ইয়াতে সুধিছে যে অসম এছ'চিয়েশ্যন কেতিয়া গঠন হৈছিল বুলি সুধিছে আৰু এই প্ৰশ্নটি তলত উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব 1903। 1903 চনত অসম এছ'চিয়েশ্যন গঠন হৈছিল। অসম এছ'চিয়েশ্যনৰ ফাউণ্ডাৰ আছিল মাণিক চন্দ্ৰ বৰুৱা। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকলৈ এটা বিশেষ অনুৰোধ, যদিহে আপোনালোকে আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আমাৰ চেনেলৰ প্ৰতিটো নতুন আপডেট আগতীয়াকৈ পাবৰ কাৰণে। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য প্ৰেছিডেণ্ট অফ স্বৰাজ পাৰ্টি ইন আছাম ডিউৰিং দ্য ফ্ৰীডম মুভমেণ্ট। ইয়াতে সুধিছে যে ফ্ৰীডম মুভমেণ্টৰ সময়ত অসমৰ স্বৰাজ পাৰ্টীৰ প্ৰেছিডেণ্ট কোন আছিল বুলি সুধিছে আৰু এই প্ৰশ্নটি তলত উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব তৰুণৰাম ফুকন। ইণ্ডিয়ান ফ্ৰীডম মুভমেণ্টৰ সময়ত স্বৰাজ পাৰ্টী গঠন হৈছিল আৰু তেতিয়া অসমৰ স্বৰাজ পাৰ্টীৰ প্ৰেছিডেণ্ট আছিল তৰুণৰাম ফুকন। মুভিং অন দ্য নেক্সট কুৱেশ্যন, হু এমংছ দ্য ফলোয়িং ফ্ৰম আছাম জইন দ্য দাণ্ডি মাৰ্চ। ইয়াতে সুধিছে যে দাণ্ডি মাৰ্চত অসমৰ পৰা কোনজন ব্যক্তিয়ে যোগদান কৰিছিল বুলি সুধিছে আৰু এই প্ৰশ্নটি তলত উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব লীলাধৰ বৰুৱা। মুভিং অন দ্য নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং পাৰ্চন ফ্ৰম আছাম ৱাজ এ মেম্বাৰ অফ ড্ৰাফটিং কমিটি অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। ইয়াতে সোধা হৈছে যে নিম্নলিখিত কোনজন ব্যক্তি অসমৰ পৰা ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ড্ৰাফটিং কমিটিৰ মেম্বাৰ আছিল বুলি সুধিছে আৰু এই প্ৰশ্নটি তলত উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব ছৈয়দ মহম্মদ ছাদুল্লাহ। নেক্সট কুৱেশ্যন, দ্য কোচ কইনছ ৱে ন'ন এজ। ইয়াতে সুধিছে কোচসকলৰ মুদ্ৰাবিধক কি নামেৰে জনা যায় বুলি সুধিছে আৰু এই প্ৰশ্নটি তলত উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব নাৰায়ণী। নৰনাৰায়ণৰ শাসনকালত এই মুদ্ৰাবিধ প্ৰচলন হৈছিল। মুভিং অন দ্য নেক্সট কুৱেশ্যন, দ্য শ্বেপ অফ দ্য কইনছ
অফ আহোম ৰিং ইয়াতে সুধিছে যে আহোম শাসনকালৰ প্ৰচলিত মুদ্ৰাবিধৰ আকৃতি কেনেকুৱা আছিল বুলি সুধিছে আৰু এই প্ৰশ্নটিৰ তলত উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰৰ সঠিক উত্তৰটো হ'ব অক্টাগনেল আকৃতিৰ আছিল মুভিং অন দ্য নেক্সট কুৱেশ্যন দ্য এনচিয়েণ্ট নেম অফ কাছাৰ ৱাজ ইয়াতে সুধিছে যে কাছাৰৰ পৌৰাণিক নাম কি বুলি সুধিছে আৰু এই প্ৰশ্নটিৰ তলত উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰৰ সঠিক উত্তৰটো হ'ব হিডিম্বা মুভিং অন দ্য নেক্সট কুৱেশ্যন হু এমংছ দ্য ফলোয়িং ইজ দ্য আৰ্লিয়েষ্ট ন'ন কিং অফ এনচিয়েণ্ট আছাম ইয়াতে সুধিছে পৌৰাণিক অসমৰ প্ৰথমজন ৰজা কোন আছিল বুলি সুধিছে আৰু এই প্ৰশ্নটিৰ তলত উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰৰ সঠিক উত্তৰটো হ'ব মহিৰংগ দানৱ মুভিং অন দ্য নেক্সট কুৱেশ্যন বাই হোৱাট নেম ৱাজ দ্য আহোম মেৰিজ ন'ন ইয়াতে সুধিছে আহোমসকলৰ বিবাহ প্ৰথা কি নামেৰে জনা যায় বুলি সুধিছে আৰু এই প্ৰশ্নটিৰ তলত উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰৰ সঠিক উত্তৰটো হ'ব চুকলেং মুভিং অন দ্য নেক্সট কুৱেশ্যন মূলা গাভৰু ডাইড ফাইটিং এগেইনষ্ট ইয়াতে সুধিছে যে মূলা গাভৰু কাৰ বিৰুদ্ধে যুঁজ কৰি মৃত্যু হৈছিল বুলি সুধিছে আৰু এই প্ৰশ্নটিৰ তলত উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰৰ সঠিক উত্তৰটো হ'ব তুৰ্বক 1532 চনত তুৰ্বকৰ সৈতে যুদ্ধ কৰি মূলা গাভৰুৰ মৃত্যু হয় মুভিং অন দ্য নেক্সট কুৱেশ্যন হু ইন্ট্ৰডিউচ দ্য কইনছ এট দ্য ফাৰ্ষ্ট টাইম ইন আহোম কিংডম ইয়াতে সুধিছে আহোম সাম্ৰাজ্যৰ প্ৰথমতে কোনে মুদ্ৰা প্ৰচলন কৰিছিল বুলি সুধিছে আৰু এই প্ৰশ্নটিৰ তলত উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰৰ সঠিক উত্তৰটো হ'ব চুকলেংমুং মুভিং অন দ্য নেক্সট কুৱেশ্যন হুইচ ওৱান ইজ দ্য কনচিডাৰেড এজ দ্য ফাৰ্ষ্ট আছামিজ চনেট ইয়াতে সুধিছে যে কোনটো প্ৰথম অসমীয়া চনেট হিচাপে গণ্য কৰা হয় বুলি সুধিছে আৰু এই প্ৰশ্নটিৰ তলত উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰৰ সঠিক উত্তৰটো হ'ব প্ৰিয়তমা চিঠি হৈছে হেমচন্দ্ৰ গোস্বামীৰ দ্বাৰা ৰচিত প্ৰথম অসমীয়া চনেট কবিতা মুভিং অন দ্য নেক্সট কুৱেশ্যন দ্য ৰয়েল চিম্বল অফ কিংছ অফ এনচিয়েণ্ট কামৰূপা ৱাজ ইয়াতে সুধিছে যে প্ৰাচীন কামৰূপৰ ৰজাসকলৰ ৰাজকীয় প্ৰতীক কি আছিল বুলি সুধিছে আৰু এই প্ৰশ্নটিৰ তলত উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব এলিফেণ্ট মুভিং অন দ্য নেক্সট কুৱেশ্যন দ্য অথৰ অফ দ্য প্লে বুক ৰত্নাৱলী ইজ ইয়াতে সুধিছে প্লে বুক ৰত্নাৱলী লেখক বুলি সুধিছে আৰু এই প্ৰশ্নটিৰ তলত উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব হৰ্ষবৰ্ধন আৰু হৰ্ষবৰ্ধন হৈছে ভাস্কৰ বৰ্মনৰ সমসাময়িক কালৰ ৰজা প্ৰিয় বন্ধু বান্ধৱীসকল আজি খণ্ডটি শেষৰ প্ৰশ্নটি হৈছে ইন হুইচ ইয়াৰ ডাজ সত্ৰীয়া ডান্স গট নেশ্যনেল ৰিকগনাইজেশ্যন এজ ওৱান অফ দ্য ক্লাছিকেল ডান্স অফ ইণ্ডিয়া ইয়াতে সুধিছে যে কোনটো বছৰত সত্ৰীয়া নৃত্যই ভাৰতৰ অন্যতম শাস্ত্ৰীয় নৃত্য হিচাপে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল বুলি সুধিছে আৰু এই প্ৰশ্নটিৰ তলত উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব 2000 প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব ধন্যবাদ